My dear friends, once again welcome to my YouTube channel. So my dear friends, আজি আমি আলোচনা কৰিম most important আসাম জিকে কুৱেশ্যন অথবা অসমৰ সাধাৰণ জ্ঞান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ বন্ধুক আপোনালোকে চাব পাৰিছে প্ৰতিটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয় তো গতিকে পলম নকৰি ভিডিঅ আৰম্ভ কৰিছোঁ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন সবখিনি লোৱা হৈছে তো গতিকে পলম নকৰি আজি প্ৰথম প্ৰশ্ন লৈ আহিছোঁ তো আজিৰ প্ৰথম প্ৰশ্ন দিয়া আছে which city is also known as the cultural capital of Assam অসমৰ বিষয়ে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অর্থাৎ কোন কোন চহরক অসমৰ সাংস্কৃতিক রাজধানী বুলিও জনা যায় চা খুবই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা কোন কোন চহৰক যোৰহাট গুৱাহাটী শিৱসাগৰ নে নগাঁও জানিলে কমেণ্ট কৰি জনাব খুবই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তো ইয়াৰ সূত্ৰটো হৈছে যোৰহাট জিলাক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় মনত ৰাখিব যোৰহাট চহৰক নেক্সট কুৱেশ্যন লৈ যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় টু দিয়া আছে দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আসাম ইজ অৰ্থাৎ অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় হ'ল অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় কোনখন অপশ্যন এ দি আছে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ যিটো বিশ্বনাথ চাৰিআলিত অৱস্থিত বি দি আছে ভোলানাথ কলেজ যিটো ধুবুৰীত অৱস্থিত চি দি আছে বজালী কলেজ যিটো বৰপেটাত অৱস্থিত ডি দি আছে জে বি কলেজ যিটো যোৰহাটত অৱস্থিত জে বিৰ ফুল ফৰ্ম হৈছে জগন্নাথ বৰুৱা কলেজ মনত ৰাখিব তো সেইটোৱে হৈছে অসমৰ প্ৰথমখন বেচৰকাৰী কলেজ জে বিৰ ফুল ফৰ্ম হৈছে জগন্নাথ বৰুৱা কলেজ তো এইটো হৈছে নেক্সট কুৱেশ্যন লৈ ভালকৈ মনত ৰাখিব অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় জগন্নাথ বৰুৱা কলেজ যোৰহাটত অৱস্থিত তো নেক্সট কুৱেশ্যন আহিছোঁ এতিয়া চাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে when মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ্ড এজ আ ডিষ্ট্ৰিক্ট ইন আসাম কেতিয়া অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছে মাজুলী কেতিয়া জিলা হিচাপে ঘোষণা কৰিছে আৰু সেইটো ভালকৈ মনত ৰাখিব সৰ্বানন্দ সোণোৱাল যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল তেতিয়া এইটো ঘোষণা কৰিছিল সৰ্বানন্দ সোণোৱালে তো কেতিয়া 16 17 17 17 তো আমি জানো 2016 চনত আৰু ইয়াতে মাহ হিচাপত দিছে তো মাহ হিচাপে হ'লে হ'ব ছেপ্টেম্বৰ মাহ ভালকৈ মনত ৰাখিব অপশ্যন নম্বৰ এ হৈছে ইয়াৰ শুদ্ধ উত্তৰ তো এইটো হৈছে নেক্সট কুৱেশ্যন লৈ তো নেক্সট কুৱেশ্যন লৈ আহিছোঁ মনত ৰাখিব মাজুলীক 2016 চনৰ ছেপ্টেম্বৰ মাহত জিলা হিচাপে ঘোষণা কৰিছিল তাৰপিছত ফটোত দিয়া আছে হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ মলাই পায়াং অৰ্থাৎ যাদৱ মলাই পায়াঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰিছে বন্ধুসকল এটা কথা মন কৰিব যে যাদৱ পায়াঙক ইণ্ডিয়ান ফৰেষ্ট মেন বুলিও জনা যায় যাদৱ পায়েং বুলি কোৱা হয় আৰু যাৰ ফুল নাম হৈছে যাদৱ মলাই পায়েং সেইকাৰণে মনত ৰাখিব আৰু যাদৱ মলাই পায়েঙক ইণ্ডিয়ান ফৰেষ্ট মেন বুলি জনা যায় তো সেই মানুহজন কোনটো অৰণ্য এককভাৱে অকলে গছ পুলি ৰুইছিল কোনটো অৰণ্য বনাইছে তো ইয়াৰ সূত্ৰটো হ'ব মলাই নিজৰ নামেৰে নামকৰণ কৰিছে সেইটো তেওঁৰ নাম হৈছে যাদৱ মলাই পায়েং আৰু সেই মলাই নামেৰে অৰণ্যখনৰ নাম ৰাখিছে মলাই ফৰেষ্ট তো এতিয়া হৈছে নেক্সট কুৱেশ্যন লৈ ফাইভত দিয়া আছে ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিজাইনেড আ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম কোন বছৰ কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল একেবাৰে প্ৰথমবাৰৰ বাবে কেতিয়া কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল তো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 1902 1903 1908 1912 তো ইয়াৰ সূত্ৰটো হৈছে 1908 চনত অপশ্যন চি হৈছে শুদ্ধ উত্তৰ 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল প্ৰথমবাৰৰ বাবে তো নেক্সট কুৱেশ্যন আছে এতিয়া ভালকৈ মনত ৰাখিব তাৰপিছত 6ত দিয়া আছে ইন হুইচ ইয়াৰ কাজিৰঙা হেজ বিন ডিক্লেয়াৰ্ড আ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কোৰ জৰিয়তে কেতিয়া কোন বছৰ কাজিৰঙা ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল কোনটো বছৰত 1982 1985 1987 1992 তাৰ সূত্ৰটো হ'ব 1985 অৰ্থাৎ 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল ইউনেস্কোয়ে স্বীকৃতি দিছিলে তো নেক্সট কুৱেশ্যন আহিছে এতিয়া তাৰপিছত 7ত দিয়া আছে হুইচ ওৱান ডিষ্ট্ৰিক্ট is declared as the first
কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্টছ ইন আছাম অলছ' ইন ইণ্ডিয়া, অৰ্থাৎ গোটেই ভাৰতৰ মিলিব। অৰ্থাৎ কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? গোটেই ভাৰতৰ ভিতৰতে আমাৰ অসমৰ এখন জিলা আছে প্ৰথম কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰা হৈছিল, ধেমাজি, মাজুলী, এনচি হিলছ। তো ইয়াৰ সূত্ৰটো হ'ব মাজুলীক প্ৰথম কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰা হৈছিল। তো এতিয়া নেক্সট কুৱেশ্যন লৈ আহিছোঁ, ভালকৈ মনত ৰাখিব। এইটো দিয়া আছে, হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিঅ বৈষ্ণৱাইট কালচাৰ, অৰ্থাৎ কোনখন ঠাই অসমীয়া নৱ বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায়? অসমৰ কোনখন ঠাই নৱ বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায়? কোনখন ঠাই? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন চাই এইটো চাওক। যোৰহাট দিয়া আছে, মাজুলী দিয়া আছে, বৰপেটা আৰু শিৱসাগৰ দিয়া আছে। নৱ বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি কোৱা হয় মাজুলীক, ভালকৈ মনত ৰাখিব। মাজুলীকে কোৱা হয় নৱ বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড, ভালকৈ মনত ৰাখিব। তো নেক্সট কুৱেশ্যন আছে এতিয়া। তাৰপিছত 9ত দিয়া আছে, হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য কাছাৰী কিংডম, অৰ্থাৎ কোনখন কছাৰী ৰাজ্যৰ ৰাজধানী আছিল? এই চাৰিখন যে ঠাই দিয়া আছে, কোনখন কছাৰী ৰাজ্যৰ ৰাজধানী আছিলে? গোলাঘাট, ৰংপুৰ, মুছলপুৰ নে ডিমাপুৰ? চাওক, চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ পৰা কোনখন কছাৰী ৰাজ্যৰ ৰাজধানী আছিল? তো ইয়াৰ সূত্ৰটো হৈছে ডিমাপুৰে আছিল কছাৰী ৰাজ্যৰ ৰাজধানী, আৰু এইবিলাক নহয়। তো নেক্সট কুৱেশ্যন লৈ আছে এতিয়া, ভালকৈ মনত ৰাখিব কছাৰীৰ ৰাজধানী। 10ত দিয়া আছে, ইন হুইচ ইয়াৰ মল্লদেৱ, যাক নৰনাৰায়ণ বুলি জনা যায়, একুৱাৰ্ড দ্য টাইটেল নাৰায়ণ, অৰ্থাৎ কোন বছৰত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰিছিল? কোন চনত? যাক আমি নৰনাৰায়ণ বুলি জানো, নাৰায়ণ এটা টাইটেল উপাধি লাভ কৰিছিল, অৰ্থাৎ উপাধি কোন চনত? তো ইয়াৰ সূত্ৰটো হৈছে অপশ্যন চি হৈছে সূত্ৰটো 1540 চনত নাৰায়ণ উপাধি লাভ কৰিছিল নৰনাৰায়ণে। তো এতিয়া নেক্সট কুৱেশ্যন লয়, যাৰ আচল নাম হৈছে মল্লদেৱ আৰু নৰনাৰায়ণ বুলি জনা যায়, আন এটা নাম নৰনাৰায়ণ। তো নেক্সট কুৱেশ্যন আছে এতিয়া 11ত দিয়া আছে, দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ ইষ্টাব্লিছড ইন দ্য ইয়াৰ, কোন চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল স্থাপন কৰা হৈছিল? স্যাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বড়োলেণ্ডৰ বৰ্তমান 5খন জিলা আছে, সেইসমূহৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গোটেই অসমৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু এই 5খন জিলাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, জনা উচিত। 1998, 2001, 2002 and 2003 কোন চনত? তো ইয়াৰ সূত্ৰটো হ'ব 2003 চনত, অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। 2003 চনত BTAD স্থাপিত হৈছিল। তো এতিয়া নেক্সট কুৱেশ্যন লৈ, বা BTC বুলি দিছে ইয়াতে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। তো নেক্সট কুৱেশ্যন আছে এতিয়া। তাৰপিছত 12ত দিয়া আছে, চাওক, হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ দ্য BTAD কাউন্সিল, কোনখন জিলা BTAD পৰিষদৰ অধীনত নাই? কোনখন জিলা? আমি জানো বৰ্তমান 5খন জিলা আছে, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু নতুনকৈ হৈছে তামোলপুৰ। গতিকে আমাৰ ইয়াতে অপশ্যনত চালোঁ, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি আছে, আমাৰ গোৱালপাৰাটো নহয়, গোৱালপাৰাটো BTADৰ অধীনত নাই, ভালকৈ মনত ৰাখিব। 5খন জিলা আছে, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি দি আছে, ইয়াতে 3টা দি আছে, তাৰপিছত হ'ব চিৰাং এটা দি আছে হ'ব, আৰু এটা হ'ল তামোলপুৰ, মনত ৰাখিব। তো নেক্সট কুৱেশ্যন আছে এতিয়া, নতুনকৈ তামোলপুৰটো হৈছে। তাৰপিছত 13ত দিয়া আছে, হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন দ্য টাৰ্মছ অফ পপুলেশ্যন ইন ইণ্ডিয়া, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ভাৰতৰ জনসংখ্যা হিচাপত অসমৰ স্থান কি? অসমৰ স্থান কেই নম্বৰত আছে জনসংখ্যা হিচাপত? 12, 13, 15 নে 18ত? তো আমাৰ অসম হৈছে 15তম অৱস্থাত আছে বৰ্তমান জনসংখ্যা হিচাপত, ভালকৈ মনত ৰাখিব। তো এইটো হৈছে নেক্সট কুৱেশ্যন লৈ। তাৰপিছত 14ত দিয়া আছে, নাম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট, নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? নাম্বৰ শিৱসাগৰ দিয়া আছে, গোলাঘাট, ডিব্ৰুগড় নে কাৰ্বি আংলং? তো ইয়াৰে ভিতৰত কোনখন জিলাত আছে নাম্বৰ? তো নাম্বৰটো আছে কাৰ্বি আংলং জিলাত, ভালকৈ মনত ৰাখিব। তো নেক্সট কুৱেশ্যন আছে এতিয়া,
কুৱেশ্যন 15 দিয়া আছে দ্য মেলাইছিয়া ডাইনেষ্টি ৱাজ ইষ্টাব্লিছড বাই, অৰ্থাৎ কোনে মেলাইছিয়া বংশ প্ৰতিষ্ঠা কৰিছিল, ভালকৈ মনত ৰাখিব। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন চাওঁ মেলাইছিয়া বংশৰ বিষয়ে। তো আমি পলম নকৰি সোনকালে কৈ দিছোঁ উত্তৰটো। তো এই সূত্ৰটো হ'ব শালস্তম্ভই মেলাইছিয়া বংশ প্ৰতিষ্ঠা কৰিছিল। তো ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' এইখিনি আছিল। ভাল লাগিলে বন্ধুবান্ধৱীক শ্বেয়াৰ কৰি দিব, লাইক কৰিব নাপাহৰিব, কমেণ্ট কৰি জনাব কেনে লাগিছে। আৰু আপোনালোকে যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে অশেষ ধন্যবাদ মোৰ অন্তৰৰ ফালৰ পৰা। তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।